যদিহে ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে ৰাইট সাইডত থকা সাবস্ক্ৰাইবৰ ৰঙা বাটনটো কলা কৰিবলৈ নাপাহৰিব। কোৱা হয় পৃথিৱীত বোলে একেটা চেহেৰাৰে 7জন মানুহ থাকে, কিন্তু হয়তো আমি গোটেই জীৱনতো নিজৰ নিচিনা চেহেৰা থকা মানুহ বিচাৰি হয়তো নাপাবও পাৰোঁ। কিন্তু মই আজি এনেকৈ এবিধ ৱেবছাইটৰ বিষয়ে ক'বলৈ ওলাইছোঁ যাৰ থ্ৰু দি আমি নিজৰ নিচিনা লুক এলাইক বিচাৰি উলিয়াব পাৰোঁ। গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাওঁ আহক। তাৰ কাৰণে আমি প্ৰথমতে ব্ৰাউজাৰত twinstrangers.net মাৰিব লাগে, ৱেবছাইটৰ নাম। এই ৱেবছাইট মাৰাৰ লগে লগে তাত আপলোড ইমেজৰ অপশ্যন এটা আহি যায়। গতিকে আমি আপলোড ইমেজটো গৈ পেলাই নিজৰ ফটো ডাইৰেক্টলি ল'বও পাৰোঁ, বা আমি ফাইলৰ থ্ৰু দিও নিজৰ এটা ফটো সিলেক্ট কৰি ল'ব পাৰোঁ। মই ফাইল দি কৰি ল'লোঁ। এতিয়া নিজৰ ফটো সিলেক্ট কৰাৰ পিছত একাউণ্ট সেটআপৰ অপশ্যনটো আহি যায়। গতিকে আমি একাউণ্ট সেটআপটো কৰি ল'ব লাগে। তাৰ পিছতে নিজকে ৰেজিষ্টাৰ কৰি ল'ব লাগে। তাতে ইউজাৰ নেম বিচাৰে, মই আইএনআৰ আছামিজে লিখি দিলোঁ মোৰ চেনেলৰ নামটোৱে। তাৰ পিছত পাছৱৰ্ডটো দুবাৰ মাৰিব লাগে, মই পাছৱৰ্ডটো নেদেখালোঁ বাৰু। তাৰ পিছত এতিয়া ফাৰ্ষ্ট নেম, সাৰনেম আৰু ইমেইল এড্ৰেছটো দিব লাগে। ইমেইল এড্ৰেছটো দিয়াৰ পিছত ডেট অফ বাৰ্থ বিচাৰে, কাণ্ট্ৰি, জেণ্ডাৰ, সকলো বস্তু দিয়াৰ পিছত আই এগ্ৰি ক্লিক কৰি ক্ৰিয়েট ইউজাৰত ক্লিক কৰিব লাগে। তাক ক্লিক কৰাৰ লগে লগে ৱেবছাইটে এতিয়া নিজৰ লুক এলাইকটো দেখুৱাব ধৰে। লগতে প্ৰত্যেক পিকচাৰৰ লগত আপোনাৰ কিমান পাৰ্চেণ্টেজ মেচিং হৈ আছে সেইখিনিও দেখায়, চাই লওক। আৰু কাৰ লগত কিমান পাৰ্চেণ্টেজ মিল আছে, এইখিনি চাই লওক। মোৰ নিচিনাই আছে বাৰু, হয়তো কোনোবা এংগলত মোৰ নিচিনাই হ'ব পাৰে, কিছুমান নহয়। ইয়াতো আছে বাৰু, আছে কেইটামান। নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ। ফুল্লি এফেক্টিভ নহয় যদিও এনে ফূৰ্তিৰ কাৰণে চাই ল'ব পাৰে। কি জানিব আপোনালোকে নিজৰ টুইন বিচাৰি পায় নেকি। যিয়ে নহওক, ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। যদিহে ভিডিওটো প্ৰথমবাৰৰ বাবে চাই আছিলে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।